হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মোৰ চেনেলত অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা অকণমান চাহ খাই ল'লোঁ। এইটো আছিলে যে অকণমান আদা কিবা গুড়া, তাত অকণমান গৰম পানী মিহলাই খাব লাগে বাছ। আৰু টেষ্টটো ইমান ধুনীয়া আছিলে, খাবলৈ বহুত ভাল লাগিছিলে। ঠাণ্ডা দিনত বহুতেই ভাল। আৰু অকণমান ফ্ৰাইড ৰাইচ বনালোঁ ৰাতিপুৱা খাবৰ কাৰণে। আৰু টেষ্টটো বহুতেই বেছি ধুনীয়া আছিলে। হঠাতে ফোন কৰিলে যে তুমি ওলোৱা, আমি এইফালে গৈ আছোঁ। মই একচুৱেলি গম পোৱা নাছিলোঁ ক'লৈ যাম, কিন্তু এয়া বাইক ল'বলৈ আহিছে আজি। বাইক ল'ম বুলি আহিছে। দেহাৰ বহুত দিনৰ এটা সপোন পূৰ হ'ল আজি। ভাল লাগিছে মোৰো। আৰু তাৰ কাৰণে এইবোৰ কিবাকিবি কাগজ পত্ৰ ঠিক কৰি আছোঁ। আৰু তাৰ ইমান মনটো ফূৰ্তিত, সেইটো দেখি মোৰ বহুত বেছি ভাল লাগিছে। কাৰণ তাৰ বহুত দিনৰ পৰা এটা আশা আছিলে যে এইখন বাইক সি ল'ম বুলি কওঁতে আজি ভগৱানে সেইটো সুবিধা দিলে তেওঁক। আৰু মোৰো ভাল লাগিছে লোৱাৰ কাৰণে। তো বাইকখন আছিলে এইখন KTM RC 200।